সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল এডুকেশ্যনলৈ। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক বহুদিন ভিডিঅ' দিব পৰা নাছিলোঁ বিশেষ অসুবিধাৰ কাৰণে। আজি তোমালোকলৈ লৈ আহিছোঁ এটা ভিডিঅ'। আজি নৱমান শ্ৰেণীৰ গণিত বিষয়ৰ প্ৰথম অধ্যায়ৰ অনুশীলনী 1.5ৰ কেইটামান অংক লৈছোঁ। মই কৰি যাম, তোমালোকক ধুনীয়াকৈ বুজাই যাম আৰু ভিডিঅ'টো সকলোৱে চাবা আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু যিসকল মোৰ চেনেলত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। অনুশীলনী 1.5ৰ কুৱেশ্যন নম্বৰ 1ৰ যিকেইটা কুৱেশ্যন দি আছে তোমালোকক ইয়াত পৰিমেয় আৰু অপৰিমেয় সংখ্যা বাছি উলিয়াবলৈ কৈছে। তোমালোকে পৰিমেয় আৰু অপৰিমেয় সংখ্যাৰ কনচেপ্টটো জানা নিশ্চয়, তথাপিও মই অকণমান কৈছোঁ। পৰিমেয় সংখ্যা কোনবিলাক? যিবিলাক সংখ্যাক আমি P/Q/R হিত লিখিব পাৰোঁ বা P/Q/R হিত প্ৰকাশ কৰিব পাৰোঁ, য'ত P আৰু Q অখণ্ড সংখ্যা। অখণ্ড সংখ্যা জানা তোমালোকে, শূন্যৰ লগতে ধনাত্মক সংখ্যা আৰু ঋণাত্মক সংখ্যাখিনিক একেলগে অখণ্ড সংখ্যা বুলি কয়। এইটো শূন্যৰ সোঁফালে তোমাৰ ধনাত্মক সংখ্যাখিনি থাকে 1 2 3 4 5 6 আৰু শূন্যৰ বাওঁফালে থাকে তোমাৰ -1 -2। গতিকে শূন্য, ধনাত্মক সংখ্যা আৰু ঋণাত্মক সংখ্যা একেলগে অখণ্ড সংখ্যা বুলি কয়। গতিকে P/Q/R হিত যিবিলাক সংখ্যা থাকিব, য'ত P আৰু Q সংখ্যাটো কি হ'ব লাগিব? অখণ্ড সংখ্যা হ'ব লাগিব। আৰু এটা কথা মনত ৰাখিবা, য'ত এই কিউটো 0 হ'ব নোৱাৰে। এই কিউটো কেতিয়াও 0 হ'ব নোৱাৰে, কাৰণ আমি জানো শূন্যই কোনো সংখ্যাক হৰণ কৰাটো সংখ্যাবদ্ধ নহয়। গতিকে P/Q/R হিত থকা সংখ্যা ধৰা 3/4, য'ত 3 আৰু 4টো অখণ্ড সংখ্যা। এনেকৈও লিখিব পাৰা -3/4, -3টো এটা অখণ্ড সংখ্যা, 4টো এটা অখণ্ড সংখ্যা, হয়নে? গতিকে এনে সংখ্যাবিলাক আছিলে তোমাৰ পৰিমেয় সংখ্যা। এই সংখ্যাবিলাকো চোৱাচোন 1 2 3, এই সংখ্যাবিলাকো পৰিমেয় সংখ্যা। মনত ৰাখিবা, ইহঁতৰ তলত আমি এটা আছে বুলি ধৰি লোৱা হয়। গতিকে এই সংখ্যাবিলাকো পৰিমেয় সংখ্যাৰ ভিতৰতে পৰিব। কিন্তু তোমালোকৰ কি হ'ব নোৱাৰে? 4/0 এইটো পৰিমেয় সংখ্যা হ'ব নোৱাৰে, কাৰণ এই যিটো হৰটো দেখিছা, যিটো কিউটো হৰ হিচাপে থাকে আৰু পিটো লব হিচাপে থাকে। গতিকে এই কিউটো কেতিয়াও 0 হ'ব নোৱাৰে, এইটো মনত ৰাখিবা। আৰু গতিকে যিবিলাক সংখ্যাক আমি P/Q/R হিত প্ৰকাশ কৰিব পাৰোঁ, য'ত P Q অখণ্ড সংখ্যা আৰু Q কেতিয়াও 0 হ'ব নোৱাৰে, তেনে সংখ্যাবিলাকেই আছিলে তোমালোকৰ পৰিমেয় সংখ্যা। ক্লাছ 8তো এইখিনি পাইছা। নৱমান শ্ৰেণীত তোমালোকে পাইছা অপৰিমেয় সংখ্যাৰ বিষয়ে। অপৰিমেয় সংখ্যা কোনবিলাক হয়? যিবিলাক সংখ্যা আমি P/Q/R হিত প্ৰকাশ কৰিব নোৱাৰোঁ, আৰু যিবিলাক সংখ্যা তোমাৰ অপৰিসমাপ্ত, লগতে সেই সংখ্যাবিলাক অপুনৰাৱৰ্তিত হয়, তেনে সংখ্যাবিলাকো আছিলে তোমাৰ অপৰিমেয় সংখ্যা। আৰু যিবিলাক সংখ্যাৰ তোমাৰ অপৰিসমাপ্ত, আমি লিখি মানে শেষ কৰিব নোৱাৰোঁ, কিন্তু পুনৰাৱৰ্তিত হৈ থাকে, একে সংখ্যা পুনৰাৱৰ্তিত হৈ থাকে, সেইবিলাক আছিলে তোমাৰ পৰিমেয় সংখ্যা। গতিকে ইয়াতে চোৱা 2 - √5, ইয়াত যদি আমি √5ক কৰোঁ, তেতিয়া √5ৰ যিটো ভেলু পাওঁ আমি, সেইটো তোমাৰ অপৰিসমাপ্ত হয়, লগতে সেইটো তোমাৰ অপুনৰাৱৰ্তিত হয়, মানে ৰিপিটিং হৈ নাথাকে একে সংখ্যা। গতিকে √5ৰ যিটো ভেলু পাম, সেইটো এটা তোমাৰ অপৰিসমাপ্ত হ'ব, লগতে তোমাৰ অপুনৰাৱৰ্তিত হ'ব। গতিকে মানে ইয়াত তোমাৰ 2টো হৈছে এটা পৰিমেয় সংখ্যা আৰু √5টো হৈছে এটা অপৰিমেয় সংখ্যা। গতিকে এটা পৰিমেয় সংখ্যাৰ লগত যদি এটা অপৰিমেয় সংখ্যা তোমাৰ বিয়োগ হৈ থাকে বা পূৰণ হৈ থাকে, তেতিয়া সংখ্যাটো কি হ'ব? অপৰিমেয় হ'ব। গতিকে প্ৰথম সংখ্যাটো লিখিব পাৰিব এইটো অপৰিমেয়। ঠিক আছে। তাৰপিছতে চোৱা, এইটো নিশ্চয় বুজি পাইছা যে √5ক যেতিয়া আমি এইটো কৰোঁ, ইয়াৰ মানটো আমি কি পাওঁ? অপৰিসমাপ্ত এটা সংখ্যা পাওঁ, যিটো অপুনৰাৱৰ্তিত। গতিকে তাৰ লগত যদি আমি 2 বিয়োগ কৰোঁ, তেন্তে আমি সেই সংখ্যাটো অপুনৰাৱৰ্তিত সংখ্যা পাম আৰু অপৰিসমাপ্ত পাম। গতিকে ডেফিনেটলি সংখ্যাটো অপৰিমেয় হ'ব। এতিয়া চোৱা 3 + √3 ইনটু -√3, এইটো যদি আমি ব্ৰেকেটটো তৰাই দিওঁ, ইয়াত কি হ'ব? 3 + √23, এইটো মাইনাছ হ'ব √23। এতিয়া চোৱা, এই দুটা কাট খাই যাব, 0 হ'ব, কাৰণ প্লাছ √23 আৰু মাইনাছ √23। গতিকে কি থাকিব? 3 থাকিব। গতিকে 3টো এটা কি সংখ্যা? আমি জানো 3টো এটা পৰিমেয় সংখ্যা, ইয়াৰ তলত একো নাই, মানে একেটা থাকে। গতিকে এইটো এটা কি সংখ্যা হ'ব? পৰিমেয় সংখ্যা। এইটো আমি পৰিমেয় সংখ্যা লিখিব পাৰোঁ, পৰিমেয় সংখ্যা। ঠিক আছে। তাৰপিছতে চোৱা, এইটো 2√7 ডিভাইডেড বাই 7√7। এটা চোৱা √7 এটা কাটিলে আমি কাটি দিব পাৰিম এই দুটা।
গতিকে কি থাকি যাব তেতিয়া 2/7 2/7 এটা পৰিমেয় সংখ্যা গতিকে এই সংখ্যাটো হ'ব এটা পৰিমেয় এটো পৰিমেয় সংখ্যা হ'ব এটা চোৱা 1/√2 এটা চোৱা ইয়াত √2 এটা অপৰিমেয় সংখ্যা 1 টো এটা তোমাৰ পৰিমেয় সংখ্যা গতিকে অপৰিমেয় সংখ্যা যেটো হৰণ হৈ আছে গতিকে এটো এটা তোমাৰ কি সংখ্যা হ'ব অপৰিমেয় হ'ব এটো অপৰিমেয় সংখ্যা হ'ব তো অপৰিমেয় লিখিবা তাৰ পিছত আছে 2π এটা আমি পাই মানটো এটো যেটো জানো পাইটো এটা অপৰিমেয় গতিকে ইয়াৰ লগত এটা পৰিমেয় সংখ্যা পূৰণ হৈ আছে গতিকে এটো কি সংখ্যা হ'ব অপৰিমেয় হ'ব ঠিক আছে নিশ্চয় বুজি পাইছা এনেদৰে পৰিমেয় আৰু অপৰিমেয় সংখ্যা আমি চিনাক্ত কৰিব পাৰো এতিয়া তাৰ পিছৰ কোৱেশ্চন নাম্বাৰ 2 দুই নম্বৰ প্ৰশ্নকিটা তোমালোকৰ অনুশীলনী 1.5 ৰ দুই নম্বৰ প্ৰশ্নকিটা দিছিলে এটো সৰল কৰিবলৈ দিছিলে সৰল কৰা মই ইয়াতে তোমালোকৰ কিটামান অংক লৈছো এইটা কৰিবলৈ চেষ্টা কৰিম এটা চোৱা 3 + √3 * 2 + √2 এটোটা চোৱা ইয়াত 3 + √3 আছে 2 + √2 আছে গতিকে আমি এইটা পূৰণ কৰিব লাগিব ইয়াতে কোনো সূত্ৰত আমি এটো কৰিব নোৱাৰো যদি সূত্ৰত পৰে তেন্তেলে আমি অভেদ বা সূত্ৰ প্ৰয়োগ কৰিব পাৰো এতে তোমাৰ প্ৰথম কাম কৰিবা কি কৰিবা এটো আমি আগতে কৰিছা ক্লাছ 8 ত 3 ৰে কি কৰিবা 2 + √2 পূৰণ কৰিবা আৰু √3 ৰে 2 + √2 পূৰণ কৰিবা কেনেকৈ হৈছোৱা আমি 3 ৰে প্ৰথম 2 + √2 পূৰণ কৰিবা আৰু প্লাস √3 আছে প্লাস √3 প্লাস √3 2 + √2 পূৰণ কৰিবা ঠিক আছে প্ৰথম আমি 3 ৰে কি কৰিলো এই ফালে থকাখিনি 2 + √2 পূৰণ কৰিলো এই 3 ৰে 2 + √2 প্ৰথমতে পূৰণ কৰিছো তাৰ পিছত আকৌ প্লাস √3 আমি 2 + √2 পূৰণ কৰিছো এতিয়া এটো চোৱা 3 লগত 2 পূৰণ কৰিলে কিমান পাবা 3 * 6 প্ৰথম আমি কি কৰিব লাগিব 3 ৰে এবাৰ 2 পূৰণ কৰিব লাগিব 3 ৰে এবাৰ 2 পূৰণ কৰিবা আকৌ 3 ৰে এবাৰ √2 পূৰণ কৰিবা প্লাস 3 ৰে √2 পূৰণ কৰিলে কি হ'ব 3√2 মানে 3√2 3 লগত যদি আমি √2 পূৰণ কৰো 3√2 হয় প্লাস √3 লগত এবাৰ কি পূৰণ কৰিম আমি 2 √3 এবাৰ 2 পূৰণ কৰিব লাগিব √3 এবাৰ প্লাস √2 পূৰণ কৰিব লাগিব এটা √3 লগত 2 পূৰণ কৰিলে কি হ'ব 2√3 হ'ব নিশ্চয় বুজি পাইছা তাৰ পিছত চোৱা √3 লগত √2 পূৰণ কৰিলে কিমান হ'ব এটো প্লাসে হ'ব √3 * √2 কৰিলে √6 হয় মনত ৰাখিবা 3 আৰু 2 এটা 3 * 2 = 6 √3 লগত √2 পূৰণ কৰিলে √6 হয় গতিকে এটা আমি আৰু একো কৰিব নোৱাৰো গতিকেটা বেলেগ সংখ্যা আছে 6 + 3√2 + 2√3 + √6 এটো হৈছে ইয়াৰ আনসাৰটো একেবাৰে সহজ অংক নিশ্চয় বুজি পাইছা ইয়াৰ পিছৰটো মই কৰি দিছো চোৱা ইয়াত চোৱা 3 + √3 3 - √3 একেটা আছে খালি ইয়াত প্লাস চিন আছে ইয়াত মাইনাস চিন আছে গতিকে আমি এটো গম পাইছে এটা সূত্ৰ প্ৰয়োগ হৈ আছে ইয়াত আমি এটা সূত্ৰ সহায়ত কৰিব পাৰিম তোমালোকে এটা সূত্ৰ পাইছা a + b * a - b = কি হয় a² - b² নিশ্চয় এটো সূত্ৰ পাইছা এটো মনত ৰাখিবা সূত্ৰটো a + b * a - b = a² - b² গতিকে এটো a + b * a - b পৰি আছে ইয়াত a মানে তোমালোকে ধৰিবা 3 আৰু b মানে হ'ব √3 গতিকে আমি এটো ডাইৰেক্ট a² - b² সূত্ৰত কৰি দিলে a² - b² সূত্ৰত কৰিলে এটো কি হ'ব 3² ঠিক আছে a² a মানে 3 তাৰ পৰা মাইনাস a² - b², b মানে হৈছে √3 আমি এটা হোল স্কয়ার লিখিব পাৰো 3 হোল স্কয়ার লিখিলো এটা চোৱা 3² মানে কিমান হয় 3 টো দুবাৰ পূৰণ হয় 3 3 = 9 হ'ব মাইনাস √3 এই √2 আৰু 2 টোৱে কেনসেল যাব মানে যদি √3 * √3 পূৰণ কৰিলে 3 হয় এটো মনত ৰাখিবা √3 লগত √3 একে সংখ্যা থাকিলে তেতিয়া হলে যদি তাৰ লগত পূৰণ কৰে হে √2 উঠি যায় এই √2 আৰু 2 টোৱে কেনসেল যায় √3 * √3 3 হয় মনত ৰাখিবা ঠিক হেদৰে √5 ৰ লগত যদি আমি √5 পূৰণ কৰো তেন্তে কি হয় 5 হয় তেতিয়া এটো কি হ'ব 3 হ'ব যে 9 মাইনাস আমি 3 পেলো 9 টা পৰা 3টা গলে কিমান থাকিব 6টা থাকিব গতিকে ইয়াৰ আনসাৰ হ'ব 6 তোমালোকে এটো ধুনিয়াকৈ পাতিবা ঠিক আছে বুজি পাইছা নিশ্চয় এটো a + b * a - b সূত্ৰত আছে গতিকে আমি তাক a মানে হৈছে 3 আৰু b মানে হৈছে √3 গতিকে a² মানে 3² হ'ব আৰু মাইনাস b মানে হৈছে √3²
এটা 3 স্কয়াৰ কৰিলে 9 পাইছো √3 স্কয়াৰ কৰাত আমি কিমান পাইছো 3 পাইছো 9 পৰা 3 বিয়োগ কৰিছো আমি 6 হৈছে নিশ্চয় বুজি পাইছে তাৰ পিছতো চোৱা ভালদৰে এটো তোমালকে নিশ্চয় গম পাইছা এটো এটা সূত্ৰত পৰি আছে a + b হোল স্কয়াৰ সূত্ৰত পৰি আছে a + b হোল স্কয়াৰ সূত্ৰ জানা সকলোৱে a + b হোল স্কয়াৰ = a স্কয়াৰ প্লাস twice ab প্লাস b স্কয়াৰ এটো সূত্ৰ পাইছা এটো সূত্ৰ প্ৰয়োগ কৰি আমি কৰিম ইয়াত a মানে কিমান হৈছে √5 আৰু b মানে হৈছে √2 গতিকে a স্কয়াৰ লিখা a স্কয়াৰ মানে √5 a মানে √5 হোল স্কয়াৰ প্লাস 2a a মানে হৈছে √5 b মানে হৈছে √2 এটো সূত্ৰত পাতি দিছো a স্কয়াৰ a মানে হৈছে √5 স্কয়াৰ হোল স্কয়াৰ প্লাস সূত্ৰৰ পৰা আহিছে প্লাস 2ab 2 লগত কি হৈছে a আৰু b এটা পূৰণ হৈ আছে 2 * a মানে হৈছে √5 আৰু b মানে হৈছে √2 প্লাস b স্কয়াৰ b মানে হৈছে √2 লিখা √2 হোল স্কয়াৰ গতিকে এখিনি আমি কৰি দিলে কি হ'ব √5 স্কয়াৰ অলপ দি আগত মই কৈছিলো √5 স্কয়াৰ √5 * √5 কৰিলে কিমান হয় 5 হয় প্লাস এটো 2 আৰু এটো √5 লগত √2 পূৰণ কৰিলে কিমান হয় √10 হয় 5 * 10 প্লাস এটো √2 হোল স্কয়াৰ √2 হোল স্কয়াৰ মানে কিমান √2 লগত √2 পূৰণ √2 * √2 কিমান হ'ব 2 হ'ব গতিকে আমি এটো 2 লিখিব পাৰিম এটা আমি কি কৰিম 5 ৰ লগত 2 টো যোগ কৰি দিব পাৰিম 5 * 2 7 এফালে হ'ব তোমাৰ যোগ চিন দিবা 7 + 2 √10 এটোই আনসার 7 + 2 √10 হল নিশ্চয় বুজি পাইছে এটো a + b হোল স্কয়াৰ সূত্ৰত কৰিছো গতিকে এনেদৰে বাকি কিটা অংক তোমালকে কৰিবা ভিডিওটো বেছি দীঘল নকৰো আজি এইটাকে তোমালক কৰি দেখাইছো এটো এটা কৰি দিছো সো এটো এখিনতে কৰি দিছো আৰু এটা আছে এটো আমি কি সূত্ৰত কৰিব পাৰো a - b হোল স্কয়াৰ সূত্ৰত আছে দেখিছানে ইয়াত আমি a স্কয়াৰ মানে কি লিখিম 3√5 হোল স্কয়াৰ লিখিবা আমি a - b হোল স্কয়াৰ সূত্ৰটো কি পাইছিলো a স্কয়াৰ - 2ab + b স্কয়াৰ ঠিক a স্কয়াৰ - 2 a মানে হৈছে 3√5 হয়নে b মানে হৈছে 4√3 প্লাস b স্কয়াৰ b মানে হৈছে 4√3 হোল স্কয়াৰ দিবা 4√3 হোল স্কয়াৰ এটা ইয়াত চোৱা 3√5 হোল স্কয়াৰ ইয়াত আমি এবাৰ 3 স্কয়াৰ কৰিম আৰু √5 ক স্কয়াৰ কৰিম 3 স্কয়াৰ কৰিলে কিমান হ'ব 3 দুটা পূৰণ হলে 3 3 * 9 হ'ব তাৰ পিছত √5 * √5 কৰিলে কিমান হয় নিশ্চয় জানা 5 হ'ব মাইনাস ইয়াত কি কৰিবা 2 3 আৰু 4 এটা পূৰণ কৰি দিবা 2 3 * 6 6 4 * 24 24 এটো 24 দেই 24 তাৰ পিছত এইটা পূৰণ কৰিলে 2 3 আৰু 4 2 3 * 6 6 4 * 24 √5 ৰ লগত √3 পূৰণ কৰিলে কিমান হ'ব √5 ৰ লগত √3 পূৰণ কৰিলে √15 প্লাস এফালে চোৱা ইয়াত আমি কি কৰিম 4 √3 হোল স্কয়াৰ আমি 4 ক স্কয়াৰ কৰিলে মানে 4 দুটা পূৰণ কৰিলে 4 4 * 16 ইনটু √3 স্কয়াৰ মানে কিমান 3 এতিয়া চোৱা 9 5 * 45 মাইনাস 24 √15 এফালে হৈ গল 3 * 48 48 এটা প্লাস 45 আৰু প্লাস 48 এটা প্লাস কৰিলে আমি কিমান পাম 93 মাইনাস এফালে কিমান থাকিলে 24 √15 গতিকে এটো ইয়াৰ আনসাৰটো 93 - 24 √5 অকমান লেটেৰা হৈছে তোমালোকে অংকটো চাবা এনেদৰে কৰাটো অকমান লেটেৰা হল প্ৰশ্নকেইটা প্ৰথমতে লিখি ললো যে সেইকাৰণে অকমান লেটেৰা হৈছে অংকটো ভিডিওকেইটা নিশ্চয় বুজি পাইছে আমি এনেদৰে সৰল কৰিব লাগিব মই আটাইকেইটা ধৰণে কৰি দিছো বাকি যিখিনি আছে তোমালোকে কৰিবা পৰৱৰ্তী সময়ত মই বাকি অনুশীলনী ইয়াত যিখিনি থাকি গৈছে সেইখিনি কৰিবলৈ চেষ্টা কৰিম আৰু যিসকল মোৰ চেনেলত নতুনকৈ আহিছা চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু লগতে ভিডিওটো শ্বেয়াৰ কৰিবা বুলি আশা কৰিলো ধন্যবাদ